আমি এতিয়া ৰাতিপুৱা আহিছোঁ আমগুৰি ৰেল ষ্টেচন। কিয় আহিছোঁ, কেলে আহিছোঁ আৰু ক'ত যাম সেয়া বাৰু আপোনালোকে গম পাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব। ভিন্টি বা মই আৰু মোৰ ভাগিনটো আহিছে আৰু আমাক থবলৈ আহিছে ভিন্টিৰ ভাগিনীয়েকে। আৰু এতিয়া আমি অলপ পাছতে পাই গ'লোহি আমগুৰি ষ্টেচন। আৰু ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। মই কিন্তু এইবাৰ প্ৰথম আহিছোঁ দেই আমগুৰি ষ্টেচন, আনকালে অহা নাই। আৰু শিমলুগুৰি গৈছোঁ, শিৱসাগৰ আৰু গুৱাহাটী গৈছোঁ বাৰু, বেলেগলৈ যোৱা নাই, এয়া প্ৰথম আহিছোঁ। বেগনা বান্ধো তোমাৰ সেই বুলি কি বুলি কয় তাত মানুহবিলাকক কি বুলি কয় বেগনাবিলাকক কুলি কুলি এইটো কুলি গুড মৰ্ণিং হাছপিনা ব্লগৰ এনে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহি আছিলোঁ আমি আমগুৰি ষ্টেচন। এতিয়া পাই গ'লোহি আমগুৰি ষ্টেচন। আমগুৰি ষ্টেচনলৈ এইবাৰ মই প্ৰথম আহিছোঁ কাৰণ আমি আজি যাম তিনিচুকীয়া মাকো মোৰ ভাগিনটোৱে তাত জেই কৰিব, আজি তাক থ'বলৈ যাম। সেইটো কাৰণে আহিলোঁ কালিয়ে মই বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰৰ পৰা আজি আমগুৰি ষ্টেচন আহি পাই গ'লোঁ ৰাতিপুৱা। এতিয়া বাজিছে 8টা আৰু এতিয়া এইখন আছে ট্ৰেইন, এইখনত নাযাওঁ, এখন শিৱসাগৰ হৈ যাব আৰু আমি ইয়াৰ পিছত আকৌ ইণ্টাৰচিটিত যাম। ইণ্টাৰচিটি মাকুম যাব ডাইৰেক্ট, সেইখনত যাম। আৰু ভিডিঅ'টো আপোনালোকে চাই যাব, যিবোৰ আপোনালোকক দেখাই যাব। আমাৰ ফেমিলিটোৰ লগতে আৰু এটা ফেমিলি আহিছে, মানে মোৰ বা ল'ৰাটোৰ লগত যিজন ল'ৰা থাকিব তেওঁ মাক বাপেকো আহিছে। ভালেই হ'ল বাৰু, দুটা ফেমিলি লগ পাই গ'লোঁ। আৰু বাহঁতে বাৰু জানেই তেওঁলোক আহিব বুলি। আৰু এতিয়া আহি গ'ল আমাৰ ট্ৰেইনখন। আৰু ট্ৰেইনৰ কাৰণে আজি ৱেইট কৰিবলগীয়া হোৱা নাই দেই। কেতিয়াবা যে ৱেইট কৰিবলগীয়া হয় ন, কিন্তু আজি একদম টাইম টু টাইম আহিছে। আৰু আহোঁতে বা কি হয় সেইটো বাৰু নাজানো। আৰু এতিয়া আমি উঠিম আৰু ট্ৰেইনত, তাৰপিছতে আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। উঠিলোঁ মানে ট্ৰেইনত, তাৰপিছত এতিয়া আমি গৈ থাকোঁ আমাৰ লগতে। ট্ৰেইনত কিন্তু গৈ সঁচাকৈ বহুত ভাল লাগে দেই, মানে একদম হিলি হিলি যায় যে, মোৰ কিন্তু বহুত ভাল লাগে। ট্ৰেইনৰ জাৰ্ণিও নাই, আপুনি বাছ এখনত যাব ঘটলং মটলং আৰু কিবা ৰিক্সো থাকে চাবচোন, কিন্তু ট্ৰেইনত ইমান ৰিক্স নাথাকে। কিন্তু নিজে সাৱধান হৈ থাকিব লাগে ট্ৰেইনত আহিলে। কিছুমান বস্তু কিছুমান মানুহৰ পৰা সাৱধান হ'ব লাগে, কিন্তু ট্ৰেইনত কিছুমান মানে ভাল মনৰ মানুহ আহে, বেয়া মনৰ মানুহ আহে, তেনেকুৱা অনুভৱ হয়। এতিয়া আহি আছোঁ আৰু মইতো অলপ সময় শুয়ে গৈছিলোঁ জানেনে। আৰু মোৰ শুবলৈও ভয়, কিয় জানেনে, ইহঁতি ভিডিঅ' কৰি থৈ দিব বুলি। কাৰণ মই যে এনেকুৱাবিলাক বদমাচি কৰি থাকোঁ, সেইটো কাৰণে মই নাই শুওঁ আৰু তেনেকৈ অকণমান শুওঁ। আকৌ চকু মেলো এইফালে আমাৰ বা এইফালে বহি আহি আছে। বা কিন্তু চিন্তাত সাগৰ শুকাইছে, ল'ৰাটো থ'বলৈ আহিছে। তাই যে কিমান ভয়, কালি ৰাতি গোটেই ৰাতিটো কান্দিছে জানেনে। কান্দিছে মানে ছোৱালীজনী বিয়া দিলে মাকে যেনেকৈ বিয়াৰ আগদিনাখন চিন্তা কৰি থাকে, ৰাতি টোপনি নাহে, আমাৰ বাৰ কালি ৰাতিটো তেনেকুৱাই গতি হৈছিলে। পাই গ'লোহি মাকুম, নামিলোঁ ট্ৰেইনৰ পৰা। এতিয়া গাড়ী ল'ব লাগিব ৰুমলৈ যাবলৈ। ৰুম লোৱা হৈছে, লাগেজ লৈ পূৰা ভাগৰ লাগি গ'ল। একেৰাহে বহি আহি ভৰি চৰিবোৰ টানি ধৰিছে মানে। আৰু আজি ইমান মানুহ বেছি। আৰু এতিয়া আমি উঠিলোঁ গাড়ীত, আৰু এইখন গাড়ীও মানে পূৰা বুক কৰি থৈছে। আৰু ভিন্টিৰ ফেমিলি মানুহ ইয়াত আছে, বহুত সহায় কৰিছে তেওঁ। আৰু এনেকৈ যেতিয়া সহায় কৰা মানুহ ক'ৰবাত পাওঁ নহয়, বহুত ভাল লাগে। কাৰণ আমি অচিনাকি জেগা ন, আমি তিনিচুকীয়াটো চিনি নাপাওঁ, আনকালেতো অহা নাই। সেইটো কাৰণে এনেকৈ এজন মানুহ যেতিয়া সহায় হিচাপে আহি যায় ন, বহুত ভাল লাগে। তেওঁ যে অন্তৰৰ ফালৰ পৰা বহুত দোৱা পায়। এতিয়া আহি আছোঁ, এইফালে যায় তিনিচুকীয়া মেডিকেল কলেজ, আৰু আমি যাম চিধা, মানে এইফালে যায় তিনিচুকীয়া মেডিকেল কলেজ, আপোনালোকক অলপ দেখাই দিছোঁ। আৰু আমি মানে এইফালে চিধা আহিছোঁ। তাৰপিছত চিধা আহি এতিয়া পাই গ'লোহি আৰু ৰুম। এইফালে ইয়াতে আছে ৰুম। আৰু পৰিৱেশটো বাৰু ভালেই আৰু দেই, ধুনীয়া পৰিৱেশটো। আৰু ভাল লাগে এনেকুৱাবিলাক পৰিৱেশ আচলতে ভাল আৰু নিজান হৈ থাকে, হয় নাই। আমি এতিয়া পাই গ'লোহি য'ত ৰুম লোৱা হৈছে ভাগিন থাকিবৰ কাৰণে। ভাগিন আৰু লগৰটো মানে দুইটা একেলগে থাকিব। এইফালে ৰুম লোৱা হৈছে। ভাল বাৰু পৰিৱেশটো দেই, গাঁৱৰ পৰিৱেশ। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ, তাৰপৰা আপোনালোকক ৰুমৰ পৰিৱেশটো দেখাম। এতিয়াতো ৰুমটো চিজিল কৰা নাই, আৰু আমি চিজিল কৰিবলৈ গৈ পেলাই আমাৰ বায়ে লিষ্ট লিখি আছে, মানে ছোৱালী বিয়া দিওঁতে যে যৌতুকৰ লিষ্ট লাগে, আমাৰ বায়ে সেয়া লিখিছে মানে। আৰু অলপমান বজাৰ কৰিবলৈ আছে, তাৰপৰা আনিবলৈ দিগদাৰ হ'ল কাৰণে ইয়াতে কিনিব। আৰু বজাৰ পাতি কৰি মেলি আহিলেও বাৰু এতিয়াহঁত ভিন্টিহঁত। তাৰপৰা এতিয়া ৰুম চিজিল কৰি দেখিছে, আল্লা পূৰা কাপোৰে ধুনীয়াকৈ সজাই দিছে। আৰু তাৰপিছত এইবিলাক ষ্টভ লগাই দিছে, চব ফিটিং কৰি থৈ গৈছে। আৰু এতিয়া বনাই মেলি নিজে খাব মানে। ৰুম আছে ইয়াতে 6টা 8টামান আছে, আৰু বনায়ো দিয়ে। আৰু ইহঁতি নিজে বনাই খাম বুলি কৈছে, সেইটো কাৰণে বনাই খাবলৈ দিছে। আৰু বনাই খালে মানে নিজৰ মতে খাব পাৰিব যে। এতিয়া আহিলোঁ আমি ৰুমৰ পৰা ওলাই। এতিয়া মাকুম টাউনত আছোঁ। এয়া সোমাইছে ইউনিফৰ্ম কিনিবৰ কাৰণে। ইউনিফৰ্ম এযোৰ ল'লে, ভাবিছে কি গৰম ন, আৰু লৈ লওক। তাতে দুযোৰ লৈ অহা নাই, আৰু ইয়াতে এতিয়া গম পাই পূৰা ড্ৰেছ লগাই মেলি চিলাই দিছে, মানে কি লাগিব গম পাই গৈছে দোকানীজনে। তাতে কিনি লৈছে ইউনিফৰ্ম। আৰু
মুখত ধুই ভাত পানী খাম আৰু হোটেলত খাই মেলি আমাৰ ট্ৰেইন আছে 5টা বজাত তাৰপিছত আমি গৈ থাকিম ঘৰলৈ আমাৰ ইহঁতক লৈ আহিলোঁ সিহঁতক এতিয়া ৰুমলৈ যাবগৈ আৰু ঘৰতে টাউনখন মাকুমখন চিনাকি হৈ আছে এদিনতো ক'ত চিনাকি হ'ব ন 3টা বছৰ থাকিব লাগিব 2 বছৰ কোচ ঠিক আছে তাৰপৰা ভাত পানী খাই ল'ম তাৰপিছত লগ পাই আছোঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ দেই এতিয়া আহি আছোঁ ৰেল ষ্টেচনলৈ মানে খোজকাঢ়ি আহিলে পাই আমি এতিয়া ট্ৰেইনৰ আলিয়েদি খোজকাঢ়ি আহি আছোঁ এই পৰিৱেশটো মোৰ আকৌ বৰ ভাল লাগে কাৰণ মোৰ মা ঘৰৰ পাছফালেই ট্ৰেইন আলিটো আৰু তাত আমি কেতিয়াবা গৈ মেলি এনেকৈ ৰাস্তাত খোজকাঢ়ি থাকোঁ জানেনে আৰু কোনোবাই দুইফালে 2টা চিৰিত উঠি এনেকৈ লাঠি এডাল দি খোজকাঢ়োঁ সেইবিলাক বাৰু দিন ক'ত পাম আৰু এতিয়া এনেকৈ খোজকাঢ়িছোঁ যেতিয়া আকৌ তেনেকৈতো খোজকাঢ়িব নোৱাৰোঁ ন আৰু এইফালে আমাৰ বায়ে মানে কানি আহি আছে ছোৱালীজনী যেনিবা থৈ আহিছে তাই বিয়া দি পেলাই তেনেকৈ কানি আহি আছে বেয়া লাগিবই বাৰু তাইৰ লগতে থকা মানে বা ল'ৰাটো এনেকুৱা হয় মাক অবিহনে মানে একোৱেই নহয় চব মাক মানে তেনেকৈ হাই ছেকেণ্ডেৰী পাছ কৰি গ'ল তাৰপৰা এতিয়া আমি পাই গ'লোহি আৰু ষ্টেচন ৱেইট কৰি আছোঁ কিন্তু আজি ট্ৰেইনখন লেট হৈ গ'ল গম পাইনে আহোঁতে ট্ৰেইন লেট হোৱা নাই কৈছিলোঁ নি এতিয়া যাওঁতে কিন্তু লেট ৱেইট কৰি আছোঁ কিমান দেৰি ৱেইট কৰিব লাগে নাজানো আৰু ৱেইট কৰি থাকোঁ বাৰু ধৈৰ্যৰ ফল মিঠা বুলি কয় নহয় লেট হ'লে বিৰাট অশান্তি ন ষ্টেচনত বহি থকাটো 4:30 বুলি ক'লে এতিয়া 4:50 হ'ল চব কেতিয়াবাতো 2-3 ঘণ্টা লেট হৈ যায় আজি নহ'লে হয় আৰু দেই পুৰা ভাগৰ লাগিছে অলপ সময় পাছতে বাৰু আহি পাই গ'লহি ধৈৰ্যৰ ফল মিঠা বুলি কৈছিলোঁ নহয় ধৈৰ্যৰ ফল বাৰু মিঠা হ'ল অকণমান বাৰু লেট হ'ল আৰু কিবা কাৰণত তাৰপৰা এতিয়া আহি আছোঁ আহি আমি এতিয়া ক'ত পালোহি নাজানো আৰু আন্ধাৰ হৈ গ'ল যে যাওঁতে যি চাই গ'লোঁ আৰু এতিয়াতো গম নাপাওঁ তাৰপৰা এয়া পুৰা আন্ধাৰ ট্ৰেইনত কিন্তু আহি থাকোঁতে জানেনে এনেকৈ যেতিয়া আন্ধাৰবিলাক দেখোঁ জংঘলবিলাক দেখোঁ কিবা ভয় লাগে মোৰ এইফালে আমাৰ বা চকুকেইটা ফুলি আছে কানি চকু পানী ওলাই আছে ভিডিঅ' কৰাৰ কথা গম নাপায় মই বোলো এনেই কিবা এটা চাইছোঁ বুলিহে কৈছোঁ ভিডিঅ' কৰিবলৈ ক'লে বোলে একদম আৰু আকৌ কান্দি দিব ভিডিঅ'তে কান্দি দিব মানে সেইটো কাৰণে আৰু নাই কৰা ভিডিঅ' কৰিছোঁ বুলি কৈ দিয়া নাই আৰু এতিয়া আহি আমি পাই গ'লোঁ শিমলগুৰি ষ্টেচন আৰু এতিয়াহে মানে মনটো ভাল লাগিছে কাৰণ অত দূৰ বাটৰ পৰা আহি এতিয়া নিজৰ ঠাইডোখৰ পোৱাৰ নিচিনা লাগিছে তাৰ শিমলগুৰিৰ পৰা আকৌ গৈ আমি পামগৈ আমগুৰি ষ্টেচন মানে আমগুৰি ষ্টেচন ডাইৰেক্ট নাপাওঁ আৰু কিবাকিবি ষ্টেচন পাই যাম আৰু এতিয়া ইয়াতে 5 মিনিটমান ৰখাইছে ইয়াতে মানুহবিলাক নামিছে কোন ক'ত যায় আকৌ যায় ঠায়ে যাব আৰু আমি আমগুৰিলৈ যাম আমগুৰি ষ্টেচনত নামি তাৰপৰা আকৌ আমি জাজিলৈ যাম মানে বাহঁতৰ ঘৰলৈ আৰু এয়া অলপ সময় পাছতে পাই গ'লোহি এতিয়া আমগুৰি ষ্টেচন এতিয়া আমি জাজিলে বুলি গৈ থাকোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আজিলৈ বাই